আৰু এইটো বিল্ডিঙতে ভাত দিয়া কাউণ্টাৰ হয় আৰু এতিয়া আমি গৈ আছোঁ ইফালে গেটত সোমাই। হেল্ল' গাইজ, কি ক'ব, আশা কৰোঁ ভালে ক'লে আছে আৰু আমাৰো ভালে। স্বাগতম জনাইছোঁ জ্ঞানদীপ ইউটিউব চেনেলৰে। আৰু এতিয়া সময় হৈছে 8মান বাজিছে আৰু এতিয়া আমি এইফালে আহিছোঁ মন্দিৰ পালে অকণমান। এইফালে মানুহ দেখি পাইছে, কিমান মানুহ অহা যোৱা কৰি আছে। এইফালে দেখিব পাইছে আমাৰ জ্ঞানদীপ পূৰা জালিত ৰখি আছে, ইমানে দৌৰি ফুৰিছে সি। আৰু আমি ৰাতিপুৱা টাইমৰ নাস্তা কৰিব আহিছোঁ। ইফালে মানুহ গৈ আছে, আহি আছে আৰু আমি দাদা বৌহঁতক ৰখি আছোঁ, লগতে সোমাম বুলি আহিয়ে পোৱা নাই সিহঁতে এতিয়ালৈকে। আৰু এইফালে ইয়াত টাইম লিখি থৈ দিয়া আছে বৰ্ডখনতে, ইয়াত মানুহবোৰ চাই আহে এনেকেই। আৰু এতিয়া দাদা বৌহঁতে আহিলে, এতিয়া আমি সোমাই কিনি গৈ আছোঁ। লাইন পাতি গৈ আছোঁ চবে। আৰু আজি মানুহ কম আছে অকণমান, যোনদিনা মানুহ বেছি হয় একদম পূৰা ৰখি লাইন পাতি যাব লাগে নাস্তা কৰিবলৈ। আৰু ইয়াৰ আগতে মই ভিডিঅ' এটা দিছিলোঁ, তাতো এনেকৈ দৰ্শন কৰিবলৈ সোমাই যাওঁতে এনেকৈ ৰখি এনেকৈ যাব লাগে লাইন পাতি। তাতো ইয়াৰ পৰা মানুহ বেছি আছিলে দৰ্শন কৰা জেগাত, ইয়াত বাৰু অকণমান মানুহ কম হৈছে এতিয়া কাৰণে। আৰু বহুত মানুহ একদম উপায় নাই, পূৰা লাইন পাতি ৰখি যাব লগা আছিলে। যিকেইটাত মোবাইল নিবলৈ নিদিয়ে, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এতিয়া আমি টিফিন কৰা জেগাত আহি পালোঁ। ইয়াতে 3 টাইম দিয়ে, ৰাতিপুৱা, দুপৰীয়া, গধূলি ইয়াতে দিয়ে খানা। কিমান মানুহ আপোনালোকে দেখি পাইছে। আজি ৰাতিপুৱা নাস্তাটো হৈছে খিচিৰি আৰু এইফালে চবেই খাই আছে আৰু এতিয়া মই খাই লওঁ। এইফালে আমি এতিয়া দোকানত সোমাইছোঁ দাগা কিনিবৰ কাৰণে। আৰু এইটো কি বস্তু জানো, নাৰিকলৰ নিচিনা। আৰু এইফালে আছে কোলা মুকুতা আৰু এইফালে কিনি আছে আৰু ময়ো লৈছোঁ বাৰু। আৰু এইফালে দেখি পাইছে এইটো গহনা আৰু চেন, কি ধুনীয়া লাগিছে দেই সঁচাকৈ। আৰু এইফালে দেখি পাইছে কাণফুলি, 10 টকীয়া হয় এইবিলাক, চব 10 টকীয়া কাণফুলি হয়। আৰু মই এতিয়া কেইযোৰমান লৈ লওঁ। আৰু দেৰ আছে আৰু এইফালে দেখি পাইছে কিমান বস্তু আছে, বাপৰে, মই দেখি পাগল নিচিনা হৈ গৈছোঁগৈ। ইমান ডাঙৰ বজাৰ বহিছে নহয়, বহুত ডাঙৰ বজাৰ বহিছে। আৰু বজাৰ আজি বুলিয়ে নহয়, সদায় এনেকৈ বহি থাকে। আৰু এইফালে নাম গাই আছে এনেকৈ বহি লৈ। আমাৰ অসমীয়া যেনেকৈ নাম গায়, সিহঁতেও নাম গাই আছে। আৰু আমি ধূপ জ্বলাবৰ কাৰণে ধূপ বিচাৰি ফুৰি আছোঁ আৰু ধূপ বিচাৰিয়ে পোৱা নাই মানে ইয়াত। আৰু এতিয়া আমি ধূপ বিচাৰি পালোঁ, বাইটিহঁতে মানে কিনিলে সিহঁতে। তাৰপিছত এতিয়া ধূপ লৈ কিনি এতিয়া আমি জ্বলাবলৈ আহিছোঁ। আৰু আমি প্ৰথম দিনা ধূপ ধূনা জ্বলোৱা নাছিলোঁ, আগতীয়াকৈ দৰ্শন কৰিবলৈ গৈছিলোঁ, সেইটো কাৰণে আজি ধূপ ধূনা জ্বলাবলৈ আহিলোঁ। আৰু আমি চবে পূজা কৰি কিনি এনেকৈ চবে বহি কিনি প্ৰসাদ খাই আছোঁ, নাৰিকল। আৰু এইফালে দেখি পাইছে আপোনালোকে কিমান মানুহ আছে আৰু হৈছে মন্দিৰৰ বাহিৰৰ জেগা এইখিনি। আৰু এইফালে মন্দিৰৰ কাম কৰা মানুহবিলাকৰ এনেকৈ বিভিং কৰি আছে। আৰু মন্দিৰৰ বাহিৰৰ জেগাবিলাক দেখি পাইছে আপোনালোকে কিমান ডাঙৰ হয়, পূৰা বহুত ডাঙৰ হয় জেগা। আৰু ৰাতি সময় 8:30মান বাজিলে আৰু এতিয়া আমি ভাত খাবলৈ আহিলোঁ, বহি আছোঁ। আৰু এইফালে আছে চাটনি, এইফালে আছে বিনচৰ ভাজি, এইখিনি হৈছে গুৰ দি কিনি বনোৱা মিঠা বস্তু। আৰু দালি মিক্স কৰি বনাইছে ধেৰ কিবা। খাইছ? আৰু এতিয়া আমি ভাত খাই উঠি আহিলোঁ। এইফালে দেখি পাইছে কিমান গাল কলপাত আছে। আৰু এইফালে আছে হাত ধুবলৈ জেগা, কি ধুনীয়াকৈ হাত ধুবলৈ কিবা কৰি থৈ দিছে। আৰু এইফালে দেখি পাইছে ভাত পানী খাই মেলি মানুহ উঠি গ'ল, আকৌ পাত দিলে পূৰা চফা কৰি কিনি। এক চাইডত চফা কৰি গৈ আছে, এক চাইডত এইফালে পাত দি গৈ আছে, 2টা 3টাকৈ মানুহ। এইফালে
চপা কৰি এনেকৈ লৈ গৈ আছে আৰু এইফালে পাত দি গৈছে আৰু আপোনালোকে এইফালে দেখি পাইছে মন্দিৰৰ মাজতে এনেকৈ পুখুৰী খান্দি থৈ দিয়া আছে পুখুৰীৰ মাজতে আৰু মন্দিৰো আছে কি ধুনীয়াকৈ লাইট জ্বলি আছে আৰু দেখি পাইছে কি ধুনীয়া লাগিছে পুখুৰীখন আৰু এইফালে মানুহবিলাকক দেখি পাইছে আপোনালোকে এনেকৈ লাইন পাতি গৈ আছে দৰ্শন কৰিবৰ কাৰণে আৰু আপোনালোকে দেখি পাইছে কিমান মানুহ যোৱাকালি আমিও এনেকৈ লাইন পাতি গৈছিলোঁ আৰু যিয়ে মোবাইল নিবলৈ দিয়া নাছিল সেইটো কাৰণে ভিডিঅ' কৰা নাছিলোঁ আৰু এইখনে হৈছে মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰ এইখনেদি আপুনি ভগৱানক দৰ্শন কৰিবৰ কাৰণে এইখনেদি সোমাব লাগিব এইখনেদি ওলাব লাগিব সেইটো কাৰণে মন্দিৰত বহুত মানে ভিৰ হয় আৰু ইয়াত প্ৰত্যেক দিনে 40,000 পৰা 50,000 মান দৰ্শনাৰ্থী আহে দৰ্শন কৰিব পাৰে আৰু এইজনে হৈছে বিষ্ণু ভগৱান যিজন ভিতৰত আছে শিলৰ মূৰ্তি ধাৰণ কৰি এসময়ত কোৱা হয় যে এসময়ত তেওঁ আহি পেলাই তিৰুমলা পৰ্বতৰ ওপৰত শিলৰ মূৰ্তি ধাৰণ কৰিছিলে সেইটো কাৰণে ইয়াত বহুত প্ৰমাণিত হয় আৰু দেখিছে আপোনালোকে মানুহ লাইন লাগি আছে দুটা লাইন আছে প্ৰথমটো লাইন 300 টকীয়া ইয়াৰ ভিতৰত আৰু এটা লাইন আছে সেইটো আপোনাৰ ফ্ৰী দৰ্শন বুলি ক'লে অলপ সময় লাগে প্ৰায় 4 পৰা 5 ঘণ্টা আপোনালোকক ৱেটিং হলত বহাই দিব প্ৰসাদ সকলো খাবলৈ মেলিবলৈ দিব আৰু যিসকলে 300 টকা টিকেট কৰে তেখেতলোককো অলপ টাইম বহায় কিন্তু আমাৰ 3 ঘণ্টাত প্ৰায় হৈ গ'ল কমপ্লিট দৰ্শন আৰু এতিয়া আমি ৰুমত আহি পালোঁ সময় প্ৰায় 10টামান বাজিলে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব